হাই বন্ধুসকল, আজি আমি বিহু বুলি আমলৰি টোপ পাৰিব গৈছোঁ নদী পাৰত জংঘলত 4-5টা লগৰ লৈ। আৰু এয়া মই তই বলক। আজি আমি আমলৰি পাৰিব গৈছোঁ দেই বন্ধুসকল দেই। तेरा बाप यहाँ छोड़कर गया था कि तेरी माँ? ক'ত দেখিছিলে? ৰাইট চাইডে। হাবি হে ৰাস্তা নিজে বনাব লাগিব। হাবিত জংঘলে নাই। হাবিত জংঘল নাই। ৰিমুভাৰ দি কিনে উৰাই দি আৰু এইটো একদম টপত আছে ও। গালটো কাটিব লাগে। আমাতকৈ আগত কোনোবা আহি পাৰি আছেগে। যি কি নহওক আমি এতিয়া সোমাই যাম ভিতৰলৈ। তাৰপিছত আঁতৰ পৰা দেখা বাঁহটোত মানে আমলৰি বাঁহটো আছেনে নাই পৰুৱা বাঁহটো থাকে। আমি ওচৰৰ পৰা গৈ চাব লাগিব। যোনে দেখিছিলে মানে সিয়ে গৈ চাবগৈ। তো তোমালোকে ভিডিঅ'টো চাই থাকক। লং পেণ্ট নহয়, এইটো ইয়াত ঘাঁহ হয় কাৰণে ইয়াত কামুৰিলে চেচ আৰু জাঙিয়াটো পিন্ধি আহিবলৈ পাহৰিছোঁ। চবফালে বেট কাইট বৰ সাৱধান দেই। চপ্পল পিন্ধি আহিছিলোঁ, অৱস্থা বেয়া কৰি দিলে। সেইকাৰণে চপ্পল হাবিলৈ আহিলে মানে জোতা পিন্ধি আহিব লাগে। আৰু ল'ৰা এটা উঠি গ'ল ওপৰলৈ সাহস কৰি, কিন্তু ওপৰত পৰিলে কিন্তু ডাইৰেক্ট বেটনিত পৰিব আৰু অৱস্থা বেয়া হৈ যাব। এয়া দেখিছে বেট, মোৰো পৰুৱা কামুৰিছে ভৰিত পুৰা। এইবিলাক বেট দেখিছে, অৱস্থা বেয়া একদম। ভালকৈ চাই চিতি যাব লাগিব, না আগবাঢ়ি গ'লে চোলাত ধৰি ৰখাই থৈ দিয়ে। আৰু এয়া দেখিছে চব বেট এতিয়া কাটি হৈ গ'ল, পেলাই দিলে। ইয়াত দেখিছে বাঁহটো ডাঙৰে দেখিছোঁ। এতিয়া মাল কিমান ওলাই চাব লাগিব। আপোনালোকে ভিডিঅ'টো চাই দিব দেই ভালকৈ। ডলাত উলিয়াই থৈ দিলে। তাৰপিছত অলপ কিবা কিবি পাত ঢেঁকী চেকীয়া পাত পৰুৱাবোৰ উঠিব আৰু গুচাবলৈ সহজ হ'ব। হালধি চালি অলপ আনিছোঁ, অলপ ছিটিয়াব আৰু পাছতে গম পাম কিমান ওলালে বস্তুটো। লাগে পাথৰ ল'ব পাৰি। কেইটা ওলমি আছে চা নাযায়, তিনিকেইটা ওলমি আছে।
ফাইনেলি ৰিজাল্ট ওলাই গ'ল। এয়া এপোৱামান হ'ব বেছি ওলালে প্ৰথম বাৰটোত প্ৰথম যাত্ৰা। আধা কেজি হ'ব তো এতিয়া আকৌ নেক্সট আকৌ বিচাৰি গৈছোঁ নেক্সটত কিমান ওলায়। সেইবিলাক আঁতৰত দেখিছোঁ অলপ বাঁহ আছে কিন্তু সৰু সৰু কেঁচা পাতৰ ইমান ভাল নহ'ব আৰু গছটো অলপ উঠিবলৈ অসুবিধা জেগাত আৰু এটা বিচাৰিব গৈ আছোঁ। কিছুমানে কৈছে ময়ো এটা দেখিছোঁ, কিছুমানে কৈছে ময়ো এটা দেখিছোঁ। এতিয়া কোনটো ভাল হয় আহি দেখিছোঁ যে বৰ ধুনীয়া ফুল এটা ফুলি আছে একদম মুকলি জেগাত। ভাল লাগিছে। কি ফুল বা কয় মেছেজ কৰিব দেই। আৰু এইফালে মোৰ কি কয় এটা বাঁহ এটা পাইছে নিজে চাইছে দেখিছে এমটি অকল পৰুৱা আছে পৰুৱা আছে বহুত দাম বুলি কণ্ডিশ্যন 300 টকা। লাষ্টত আৰু এটা পাইছিলোঁ ডাঙৰ বাঁহ এটা পাইছিলোঁ ওলালে 3 পোৱা ওপৰত ল'লে। এতিয়া আগৰ দুটা বাঁহ পাৰিছিলে তাৰপিছত এতিয়া এইটো লগাই খুব 1.5 কেজিমান হ'ব 1.5 কেজিমান হ'ব আৰু তাৰপিছত এইটোৱে কৰি আমি বাই বাই।